শোণিতপুৰ জিলাৰ কলিতা গাঁৱৰ এঘৰৰ হাঁহৰ গঁৰালত সোমাই আছিল এডাল প্ৰকাণ্ড ফেটি সাপ। হাঁহৰ গঁৰালত সৰ্প ওলোৱাৰ সম্ভেদ পাই অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈধানিক বন্যপ্ৰাণী ৱাৰ্ডেন সৌৰভ বৰকটকী কলিতা গাঁৱত উপস্থিত হৈ সাপটো উদ্ধাৰ কৰি সুৰক্ষিত স্থানত মুকলি কৰি দিয়ে। উদ্ধাৰৰ পিছতেই সৰ্প সম্পৰ্কে সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে ৰাইজলৈ দিয়ে সজাগতাৰ বাৰ্তা। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। নিশ্চয় হ'ব মই আগতে কৈছোঁ নিশ্চয় হ'ব চাওঁ আগতে কি আছোঁ গাড়ী চাগৈ সাপে যেতিয়া মানুহক থাকে বা সাপে দংশন কৰে তেতিয়া মানে কি কৰে বেছিভাগ জৰা ফুকা কৰে। এই জৰা ফুকাটোৰ পৰা সদায় আঁতৰি থাকিব। জৰা ফুকা যদি কৰিব যায় আপোনাৰ মৃত্যু হ'ব। আমাৰ অসমখনত মাত্ৰ 6টা প্ৰজাতিৰহে বিষাক্ত সাপ আছে। এটা এইটো, এটা ক'লা শংখ আৰু এটা গোৱালা সাপ, আমি যে গোৱালা সাপ বুলি কওঁ সেই সাপটো, আৰু এটা ৰজা ফেটি, আৰু এটা আছে পিট ফাইবাৰ বুলি কয় নেগুৰটো সেউজীয়া, আৰু এটা আছে বাটচুপা। বাটচুপাটো হ'ল মূৰটো ৰঙা, পিয়ালিয়ে পিয়ালিয়ে ঘূৰি ফুৰে হা। এই 6টা সাপৰ পৰা যদি আপোনালোকে জানে, এই 6টা সাপ যদি আপুনি চিনি পায়, এই 6টা সাপে যদি আপোনাক কামোৰে তথাকৈ আপুনি মেডিকেলত যাওক বা মিছনত যাওক।